Hey guys, কি খবৰ? খবৰ নিশ্চয় ভাল। আজি একদম ধাননি পথাৰত এফালে দ পথাৰত ধান দাব আহিলো। গাঁওখনৰ নাম দ পথাৰ দেই। আমাৰ মানুহজনৰ মামাহঁতৰ ঘৰ আছে। মায়ে ইয়াৰ পৰা বিয়া সোমাইছে। সেইবাবে ইয়াতে আজি ধান দাব আহিলো। ধানবোৰ ধুনীয়া হৈছে। ডাৱৰীয়া ডাৱৰীয়া অকণমান বতৰটো আজি। এইবোৰ ধানবোৰ ধুনীয়া হৈছে ধান। লেছো এইফালে মামীয়ে আছে দেই দূৰত। এইফালে আমাৰ নেন্সি আৰু দদৌহতি বহি আছে। আমাৰ মা আৰু দেউতা। এইফালে ভণ্টিজনী বহি আছে। আমাৰ নেন্সি ইয়াতে খেলি আছে। এখন দ পথাৰ গাঁওখন একেবাৰে গাঁৱৰ ভিতৰত আছো আৰু ইফালে ধান 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 চবেই ধান দাই আছে। একদম ধাননি পথাৰ এইখিনি ধানখিনি। আমাৰ নেন্সিয়ে খাই আছে টেঙা। এইফালে মামীও খাই আছে। এইজনী ভণ্টি আৰে দদৌ ময়ো খাই আছো আৰু ফালে আমি মামা ঘৰত আহি এইফালে আহিলো যে ধান কাটি লৈ আহিলো এতিয়া ঘৰলে। এইফালে মামা একদম পুখুৰীত মাছ ধৰি আছে আমি খাবলে। এইখিনি পালে যেনি ডাঙৰ দেই মোবাইলত সৰু দেখিছে আৰু দি আমি খাম। আমাৰ নেন্সি এইফালে মাছ কাটি আছে দেই। আমাৰ মিষ্টাৰে মাছ কাটি আছে। খাবা জানি নেন্সি আনছো খাবা নেকি? নেন্সি নাখায়। খাম খাম কৈ দিয়া। এইফালে মামী ঘৰৰ পৰা এতিয়া ঘৰলৈ যাব লৈছোঁ। এতিয়া 4:30 বাজিলে। এইফালে আমাৰ ই ৰখি আছে। মামীয়ে ল'ৰাজনী লৈ আহি আছে। ইজনী যাওঁগে আৰু পথাৰ ড্ৰেছতে আছে দেই মামীয়ে। আমি যাওঁগে আৰু বাই বাই তেনেহ'লে আজিৰ ভিডিঅ'টি।